Hello friends, welcome back to my another recipe vlog. Eya bilahi duta kuti loisu, piyaz duta aru keifutaman nohura ada atukur. Etia moi kerahitu telkhini gorom kori loi mas ke piece di disu. Prothomote moi mas khini fry kori lom. Mas khini rongake fry nokoru. চাই থাককচোন আজি মই বিলাহী আৰু মাছৰ তৰকাৰী কেনেকৈ বনাও या মাছ ফ্ৰাই হৈ গ'ল এতিয়া মই কাঢ়ি লম একেখিনি তেলতে মই কেইটামান কলা জিৰা আৰু আজৱাইন আৰু এটা হক কেঁচা জলকীয়া দি লৈছো আৰু লগে লগে মই পিয়াজৰ পেষ্টখিনিও দি দিছো অকনমান কাশ্মীৰী ৰেড চিলি পাউডাৰো দি দিছো এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি লম জুখমতে হালধি দি দিছো এতিয়া বিলাহীৰ পেষ্টখিনিও দি দিলো জুখমতে নিমখ দি দিছো ঢাকনখন মাৰি 2 মিনিটৰ কাৰণে থৈ দিম এতিয়া 2 মিনিটৰ পিছত এয়া এক্সট্ৰা তেল বিৰিঙিছে আৰু বিলাহী আদা নহৰু পিয়াজৰ পেষ্টখিনি ভাজা হৈ গ'ল এতিয়া মই জুখমতে গৰম পানী এড কৰি দিছো তৰকাৰীখন উতল আহোতে মাছ কেইপিচো দি দিলো আকৌ এবাৰ ঢাকনখন মাৰি ভালকৈ উতলিবলৈ দিছো আৰু এয়া শেষত মই অকনমান জালুকৰ গুৰি দি দিলো বেলেগ একো মছলা ইয়াত দিয়া নাই এতিয়া মই কেঁচা জলকীয়া 3টা এনেদৰে ফালি পেলাই দি দিছো খাবলৈ বহুত টেষ্টি আৰু কম সময়ৰ ভিতৰতে বনাই খাব পাৰি যদি আজি এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহলে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে আৰু এনেকুৱা কম সময়ৰ ভিতৰতে বনাই খাব পৰা টেষ্টি ৰেচিপি লৈ আহিম তেতিয়ালৈকে চাই থাকিব মোৰ চেনেলটো আৰু বহুত মৰম আৰু আশীৰ্বাদ কৰিব তেতিয়াহলে আজিলৈ আহিছো ভালে থাকক সকলোৱে